নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই মেলি ভাল পাব আৰু মৰম দিব। আৰু ভিডিঅ'টো আপোনালোকে একদম শেষৰলৈকে চাব, তেতিয়া মানে আৰু লাইক আৰু কমেণ্ট এটা কৰি দিব। মানে আৰু বহুত দিন কথা কোৱা নাই, কিবা নিচিনা লাগিছে। যি কি নহওক আৰু এতিয়া মই প্ৰথম মোৰ কামটো হৈছে গা ধুবলৈ যাওঁ। মানে কি হ'ল, দিনটো ঘামি আছোঁ আৰু গধূলি সময়ত গাটো ধুলে মানে ভাল লাগে আৰু মই ৰাতি বহুতে কয় মূৰ ধুব নাপায় বুলি, ঘৰতো মোক কয় মানে ৰাতি হ'লে মূৰ ধুব নালাগে এনেকৈ কয়, কিন্তু মই এতিয়া মূৰটো ধুই দিম। মানে বহুত ধূলি লাগিছে আৰু আজি মাৰ লগত দিনত বৰবৰুৱালৈ গৈছিলোঁ, সেইকাৰণে মানে মূৰটো ধুই দিম আৰু মানে গা পা ধুই আহোঁগৈ। আকৌ লগ পাই আছোঁ। এইফালে মই আপোনালোকক বস্তু এটা দেখাই দিওঁ। গা ধুবলৈ যাওঁ বাৰু, কিন্তু এইফালে চাওকচোন, আমাৰ পাপাই কি ধুনীয়াকৈ মুঢ়াবিলাক এনেকৈ গাঁঠি মানে আমি এনেকৈ থৈ দিছোঁ আৰু ঢাকি থৈ দিছোঁ ধূলি পৰিব বুলি। মানে ঘৰত ব্যৱহাৰ কৰিবলৈ আছে আৰু এইবিলাক সৰহকৈ উলিয়াই থৈওতো লাভ নাই ন, এনেই বেয়াহে হ'ব। সেইকাৰণে এইখিনি পাপাই নিজ হাতেৰে গোঁঠা মুঢ়া। কেনেকুৱা লাগিছে কমেণ্ট এটা দি দিব আৰু ভাল লাগিছে নে বেয়া লাগিছে। আৰু এইফালে পাপাই চাই আছে টিভি, আৰু মই পটককৈ মিক্সিত ঔটেঙাৰ ভিতৰত যিটো গুটি থাকে, সেই গুটিটো এনেকৈ মিক্সিত গুড়ি কৰি ল'লোঁ। আৰু এই বিজলখিনি এতিয়া মই চুলিত এপ্লাই কৰিম আৰু আপোনালোককো দেখাই দিলোঁ। চুলিত যদি আপোনালোকৰ উফি কিবা কিবি সমস্যা আছে আপোনালোকে লগাব পাৰে, বহুত ভাল হয়। মানে চুলি গ্ৰ'থো কৰে আৰু চুলিখিনি মানে পূৰা শ্বাইনিং এটা কৰে। কণ্ডিশ্যনাৰ নলগালেও হ'ব আৰু সেনেকুৱা। আৰু মই এতিয়া পটাপট ধুই লওঁগৈ, ভিডিঅ'টো চাই থাকিব। হেল্ল' এভৰিৱান, আৰু মই এতিয়া গা ধুই মেলি আহি গ'লোঁ আৰু মুখত এতিয়ালৈকে মই একো এপ্লাই কৰা নাই। আৰু এতিয়া ফাৰ্ষ্টতে মই মুখত এপ্লাই কৰিছোঁ এডোখৰ আইচ কিউব। এনেকৈ মই বনাই ৰাখি থৈ দিওঁ মানে, আৰু প্ৰায় মই এনেকৈ মুখত সানি থাকোঁ, বহুত মানে ভাল লাগে আৰু সানি। আৰু এতিয়া অলপ সময় ৰখি মেলি মই এতিয়া আকৌ লগাবলৈ লৈছোঁ মুখত টনাৰ। যিহেতু আমাৰ মুখত অ'পেন প'ৰ্ছবোৰ খোল খাই থাকে, সেইকাৰণে মানে টনাৰটো লগাব লাগে। আৰু মই সদায় নলগাওঁ, পিছে কেতিয়াবা লগাওঁ, আৰু আজি লগাইছোঁ কাৰণে আপোনালোকক দেখাই দিছোঁ। আৰু টনাৰটো লগোৱাৰ পাছত মুখত এবজৰ্ব হৈ গ'ল, আৰু এতিয়া চেৰাম অকণমান লগাই দিছোঁ, চেৰাম। আৰু ইয়াৰ পাছত মই লগাবলৈ লৈছোঁ ক্ৰীম। এইটো আচলতে জেল হয়, আৰু মই লগোৱা প্ৰডাক্টকেইটা হৈছে অৰিফ্লেমৰ হয়। আৰু হৈ গ'ল আৰু বৰ বিশেষ আৰু নাই এতিয়া। আৰু এইফালে মোৰ এতিয়া কমপ্লিট হৈ গ'ল বুলি ক'ব পাৰি। আৰু এতিয়া কপালত অলপমান মলম লগাই লওঁ, কাৰণ মোৰ কপালত ফুট লৈ গুটি দৰে হৈ গৈছে। গৰমত খুব বেছি হৈ যায়, দেখিবলৈও বেয়া লাগে আচলতে। আৰু এনেকৈ লগাই লওঁ, আৰু তাৰপিছত ওঠত অকণমান লিপ বাম লগাই লওঁ। ওঠটো যিহেতু আমাৰ ওঠটো শুকান হৈ থাকিলে ফাটে মানে। আৰু পাৰফিউম মাৰি লৈছোঁ ৰাতি হ'লেও। আৰু এইফালে আইনাখন দেখাই দিছোঁ আৰু মোৰ ড্ৰেছিঙত থকা বস্তুবিলাক। আৰু এইটো আছে মই দিনত এইটো সানো লেকমি, আৰু এইটো পাউডাৰ সানো লেকমি ৰ'জ পাউডাৰ। তাৰপাছত আৰু এইবিলাক নেল পালিছ লিপষ্টিক আছে, আৰু লিপষ্টিক মই এইটোৱে সানো বেছিকৈ, সেইকাৰণে এইটো উলিয়াই থৈছোঁ, বাকীবিলাক উলিয়াই নাই থোৱা। আৰু এইফালে মাস্কাৰাটো লগাওঁ আৰু কেতিয়াবা ক'ৰবাত গ'লে মানে। আৰু এইটো হেয়াৰ স্প্ৰে হয় মোৰ ভাগৰ, আৰু এইটো হেণ্ড ক্ৰীম হয়। আৰু এইকেইটা এতিয়া সানিছিলোঁ লভনেছ আৰু অৰিফ্লেমৰ হয় মোৰ ভাগৰ। টনাৰ আৰু জেল হয়, এইটো এতিয়া ৰাতি সানিছিলোঁ। তাৰপিছত এইফালেও এটা পাউডাৰ আছে, কম্পেক্ট পাউডাৰ, পাৰফিউম দুটা আছে। এইটো অলমষ্ট শেষেই হ'বলৈ হ'ল, মোৰ ভাগৰ নাই বেছি। আৰু এইটো লিপ বামটো, আৰু এইটো আজি পাপা ভাগৰ কেপচুল। দাঁত বিষ হৈছে মানে পাপা ভাগৰ, সেইটো এটা খালে বাৰু, আৰু এটা খাই দিব আৰু ভাত খাই। আৰু এইটো জুই চলা আনি থৈছোঁ ইয়াত কাণ খজুৱা হ'লে। তাৰপাছত এইটো আজি দিয়া মলমটো এইটো আছিলে মানে, আৰু বেলেগ বস্তু নাই। আৰু তলত এইবিলাক মোৰ লিপষ্টিক বহুত আছে, আৰু এইবিলাক যিটি দৰৱ মলম। লিপষ্টিক ভালেমানখিনি আছে, ঘড়ী নেল পালিছ এনেকৈ আছে, আৰু কিবাকিবি চিচি ক্ৰীম আছে, আৰু এইবিলাক আছেহে, কিন্তু লগোৱাই নহয় মোৰ নলগাওঁৱে বেছিভাগ। আৰু কিবাকিবিবোৰ আছে, আৰু পাছত দেখাইছিলোঁ আগত মই কিবাকিবি ভিডিঅ'ত মানে। আৰু এইফালে লাইটটো জ্বলাই লৈছে, মুখখন নাই দেখা আপোনালোকে। আৰু আজিৰ ভিডিঅ'টোত মোৰ বৰ বিশেষ দেখাবলগীয়া একো নাই, কাৰণ মই ভিডিঅ'টো গধূলি সময়ত ষ্টাৰ্ট কৰিছোঁ, আৰু ৰাতি জানেই আৰু ঘৰৰ ভিতৰতে থকা যায়, ইটো সিটো কাম, তাকে দেখাই আছোঁ আৰু আপোনালোকক। আৰু এতিয়া মই পিঠা বনাইছিলোঁ, বৰপিঠা, বৰা চাউলৰ পৰা বনোৱা মানে পিঠা, তাকে দেখাই দিছোঁ আৰু আপোনালোকক। আমি এতিয়া ঘৰৰ সকলোৱে চাহ খাম, পিঠাৰ লগতে খাম। আৰু এইখিনি এতিয়া বনাই মেলি হৈ গ'ল, আৰু এতিয়া পটাপট চাহটো বনাই মেলি খাই লওঁ, আৰু খাই মেলি কি কৰোঁ দেখাই থাকিম আপোনালোকক, ভিডিঅ'টো চাই থাকিব।
অলপমান কিতাপখন চাই আছোঁ, তথাপিও মানে মনে যোৱা নাই চাবলৈ, জোৰ জবৰদস্ত বহি মানে চাই আছোঁ আৰু টোপনি লাগিছে। কেনেকুৱা লাগিছে মানে মই বুজাব নোৱাৰোঁ, মনটো কিবা এটা পটককৈ ভাল নলগা নিচিনা লাগিছে। আৰু মনটো ভাল নালাগিলে জানেই আৰু একো কামতে মন নবহে, তেনেকুৱা হয়। সেয়াই আৰু ঘপককৈ কেতিয়াবা চাবচোন ঠিকে থাকে মনটো, কাম বন কৰি থকা যায়, হঠাতে মানে কিবা এটা কথা মনত পৰে, নহ'লে এনেই মানে মুডটো অফ হৈ যায়, মানে একো কাম চাম কৰিবলৈ মন নাযায়। ভিডিঅ' চিডিঅ' একদম মানে মোৰ এইকেইদিনটো এনেকুৱাই হৈ আছিলে, সেইকাৰণে মই দিনটো ঘৰত থাকিও এটা ভিডিঅ' মানে নবনাওঁ, একো নকৰোঁ। আৰু কণ্টেণ্ট নাথাকিলে বনাবলৈও ভাল নালাগে। আৰু এইখিনিতে এটা কথা শ্বেয়াৰ কৰোঁ এতিয়া, মানে আগৰ দিনত যেতিয়া আগৰ দিন বুলি কৈছোঁ মানে সৰু থাকোঁতে সদায় স্কুলৰ পৰা আহি মেলি এইখিনি টাইমততো একদম বিন্দাছ হোমৱৰ্ক কৰোঁ, কাইলৈ স্কুলত কি পঢ়াব এইবিলাক পঢ়োঁ, আৰু ধেৰ কাম থাকে, টিউশ্যনৰ কিবা কাম থাকে, টিউশ্যনত কৰি নিবলৈ দিয়ে যে এইকেইটা কাইলৈ কৰি আনিবা বুলি কয়, সেইবিলাক থাকে। জানোতো দিনততো সময় নাপাম, স্কুললৈ যামগৈ, সেইকাৰণেতো টিউশ্যনৰ হোমৱৰ্ককেইটাও এইখিনি টাইমতে কৰা হৈছিলে। আকৌ ক্লাছ টেষ্ট থাকে, মানে কেনেকৈ যে মাথাটো খটাইছিলোঁ ন সেইখিনি টাইমত। আৰু এতিয়া চাওক, অলপমান পঢ়িবলৈ হ'লে মানে মোৰতো কিবা হয়, একদম মানে চকু বিষায়, মাথা বিষায়। আৰু ভাবিছোঁ যে কি আৰু এতিয়াতো নপঢ়িলেও নহ'ব, যিকোনো এটা পৰীক্ষা দিবলৈ হ'লে জেনেৰেল নলেজ দৰকাৰটো খুব ইম্পৰ্টেণ্ট হৈছে। আৰু ঘৰত এনেই বহি শুই থাকিলে নিজৰে ভাল নালাগে। মাহঁতৰ মানে কি ক'ব, মাহঁতেতো নকয় যে তই আমুকটো কৰি দে, তামুকটো কৰি দে, এইটো কথা কেতিয়াও নকয় বাৰু। নিজৰ জীয়েকক কয়নো তেনেকৈ ক'ব, কিন্তু নিজে মানে বুজি পাইছোঁ সেইটো বস্তু, যে মই ঘৰত এনেই খাই বৈ থকাতকৈ যদি কিবা এটা কৰিব পাৰিলোঁ হ'লে, তেনেকুৱা মানে ভাৱটো আহে আৰু মনত। আৰু সেয়াই আৰু পঢ়িব লাগিব, পঢ়ি লওঁ আৰু কি কৰোঁ দেখাম বাৰু। ভিডিঅ'টো আপোনালোকে চাব আৰু মোক ছাপোৰ্ট কৰিব, ভিডিঅ'বিলাক লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। কাম মানে কি ক'ম, এতিয়া এনেই থাকোঁ যিহেতুতো ভিডিঅ' বনাই থাকিম ন, তাৰ মাজত কিবা কিবি কাম থাকে ডেইলি লাইফত, মানুহৰ ঘৰৰ কামবিলাক কৰিব লগা হয়। পাপা যিহেতু জলৈ তলৈ অহা যোৱা কৰিব নোৱাৰে, গা ভাল নাথাকে, মায়েনো কিমান কৰিব, মাও ঘৰৰ কামবিলাক কৰিব লাগে ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তাৰে আৰু ঘৰৰ মাহঁতৰ কিছুমান কাম থাকে, বেংকত যোৱা, ক'ৰবাত সেইবিলাক আৰু নিজৰ কাম থাকে, এইবিলাক আৰু ঘূৰি ফুৰিবও লগা হয়। A few moments later. আৰু এতিয়া এফালে মাক জীয়েকৰ পৰা আড্ডা চলিছে, আমি দুইজনী শুই বহুত আড্ডা মাৰিলোঁ, কথা পাতিলোঁ। আৰু মই কৈ আছোঁ যে কি মোৰ ৰুমটোত মানে বহুতখিনি কাম বাকী আছে কৰিবলৈ। এইফালে দেখিছে ওপৰত এলভেষ্টাৰ লগোৱা নাই, অকল এখন চিলিং লগাই থোৱা আছে, বাকীবিলাক ৰুমত লগালে বাৰু, কিন্তু মোৰ ৰুমটোত লগোৱা নাই আৰু পাকঘৰটোত লগোৱা নাই। তো কৈ আছোঁ যে লগাই দিব লাগে জল্দি। মায়ে কৈ আছে তই ইমান দূৰলৈকে ভাবিলিগৈ, আৰু বহুত কাম আছে কিবা কিবি কৰিবলৈ, এনেকৈ কিবা কিবি লেকচাৰ মাৰি আছোঁ আৰু শুই। আৰু এতিয়া আছোঁহি পাকঘৰত, আৰু আজি মায়ে কি বনাবলৈ লৈছে মই আপোনালোকক দেখাইছোঁ হ'ব। আৰু আজি খাম আমি পনীৰ আৰু চানা দাইল, পূৰা মজা লাগিব খাই, মায়ে বনাব। আৰু এইফালে এতিয়া ভাতটো পাতি থৈছে, তাৰপিছত এইখিনি ফ্ৰাই কৰিব। মই অলপ সৰু টুকুৰা কৰি দিলোঁ, নহ'লে অলপ ডাঙৰকৈ থাকে বাৰু। আৰু মায়ে ভাতত লাগি আছে, পাপায়ে চাই আছে টিভি। আৰু এইফালে টেবুলখন দেখিছেনে ইমান লেতেৰা হৈ আছে, অলপ মই চাফা কৰি লওঁ, জাপি লওঁ। বা ভাগৰ পৰা মেচিন এটা আনি থৈছিলোঁ, মেচিনটো ধুনীয়াকৈ মানে ভৰাই থৈ দিছোঁ আকৌ খামটোত, কাগজত এনেকৈ পেকিং কৰি থৈ দিছোঁ, নহ'লে ধূলি পৰে যে, সেইকাৰণে মানে এনেকৈ থৈ দিছোঁ। আৰু টেবুলখন জাপি লওঁ আৰু এতিয়া। আৰু এইফালে ফাইনেল। আৰু এতিয়া আপোনালোকক মই কি কৰি আছোঁ তো দেখাই আছোঁ। আৰু এইফালে মাহঁতৰ ৰুমত আহিলোঁ, এতিয়া মাহঁতৰ ৰুমত এইবিলাক কাপোৰ মায়ে দিনত পিন্ধি যোৱা ৰ'দত দি মেলি থৈ দিছে, আৰু এইখিনি এতিয়া জাপি লওঁ, জাপি মেলি পাকঘৰত যাম, ভাত খানা কি হৈছে আজি আপোনালোকক দেখাম বাৰু। আৰু এইফালে আমাৰ মানুহবোৰ চব টিভি ব্যস্ত, ভাতটো বোলে ময়ে বাঢ়িব লাগিব। তো এতিয়া পাকঘৰত যাওঁ, প্ৰথমে আপোনালোকক দেখাই লওঁগৈ। আৰু এতিয়া কি বনাই থৈছে আপোনালোকক দেখাম ৰ'ব। আৰু এতিয়া মই ভাতটো পটাপট বাঢ়ি লওঁ, তাৰপাছত আপোনালোকক থালখন দেখাম বাৰু। আৰু এইফালে থালখন ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। ইয়াত আছে পনীৰ, চানা দাইল, আলু, লগতে গুড় দিয়া মিঠা বগৰী আচাৰ, পাপাই বনাইছিলে, খাবলৈ বিৰাট টেষ্টি। আৰু ভাত, লগতে ভোট জলকীয়া অলপ খাম আৰু এইফালে ইয়াত এনেকৈ গামলা এটাত উলিয়াই দিছোঁ, লৈ ল'ব আৰু মাহঁতে। আৰু মাহঁতে এইটো মানে চিতল মাছ, আৰু আমাৰ ওচৰৰ নদীত পোৱা চিতল মাছ এপিচ ফ্ৰাই কৰি লৈছে। মই নাখাওঁ যিহেতু, মই এনেকৈ আৰু মাহঁতে চব্জি ইয়াৰ পৰা লৈ ল'ব।
হেল্ল' এভৰিৱান, খাই কৰি মেলি নিজৰ ৰুমত আহি গ'লোঁ আৰু খাবলৈ বিৰাট ভাল লাগিলে। একদম বহুত তৃপ্তিৰে এসাঁজ খালোঁ আৰু পনীৰ লগত চানা দাইলটো একচুৱেলি ভাল লাগে মানে খাই। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বিচনাখন ঠিক কৰি লওঁ, বিচনা ঠিক কৰি মেলি শুই যাওঁ আৰু আকৌ এটা নতুন ভিডিঅ'ত খুব সোনকালে লগ পাই আছোঁ। তেতিয়ালৈকে সকলোবিলাক ভালে থাকক, সুস্থ থাকক। বাই বাই।